এভৰিৱান কি খবৰ ভালনে সকলোৱে মই কৰবিয়ে পুনৰ নতুন ভিডিঅ' এটি লৈ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ অহা ৰেচিপিটো হৈছে ব্ৰইলাৰ মাংসৰ লগত কলডিলৰ ভাজি। কেনেকৈনো মই ৰান্ধো তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰোঁ। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। দি দিছোঁ আৰু কলডিলখিনিৰ লগতে অকণমান নিমখ দি দিয়া হ'ব, যিহেতুকে তাৰ লগত আমি অকণমান নিমখ এড কৰি দিম আৰু আমি 5 মিনিট সময় ইয়াক বইল হ'বলৈ এৰি দিম। লগতে হালধিও আমি কলডিলখিনি সম্পূৰ্ণৰূপে বইল হ'ল, গতিকে এইখিনি আমি কাঢ়ি দিছোঁ, এটা ফুটা খৰাহিত আমি কাঢ়ি দিছোঁ আৰু আমি তাৰপিছত আমি নেক্সট প্ৰচেছটো আপোনালোকক দেখাম। আপোনালোকে এই পানীখিনি ৰাখি দিব পাৰে, যদিহে আপোনালোকে অলপ জুলীয়া খাওঁ বুলি ভাবে তেতিয়া এইখিনি আপোনালোকে এড কৰিব পাৰে। কেৰাহীত নিজৰ আন্দাজমতে তেল ল'ব। মই ইমান কম জোখৰ তেল লৈছোঁ। তেল গৰম হোৱাৰ পাছত পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা বৰণ কৰালৈকে এনেকৈ ভাজি থাকিব। পিঁয়াজখিনি ৰঙচুৱা বৰণ কৰাৰ লগে লগে 2টা কেঁচা জলকীয়া এড কৰি দিছোঁ। তাৰ পাছত দিছোঁ জিৰা আৰু শুকান জলকীয়া পেষ্ট। এতিয়া এড কৰিছোঁ ৰচুন আৰু আদা। এইখিনি সম্পূৰ্ণ কেঁচা গোন্ধ যোৱালৈকে ফ্ৰাই কৰি ল'ম। ৰঙচুৱা বৰণ পৰিলে এতিয়া এড কৰিম বিলাহী। বিলাহীখিনি গলি নোযোৱালৈকে আৰু কেঁচা গোন্ধ নোযোৱালৈকে এনেদৰে ভাজি থাকিম। অলৰেডি বিলাহীখিনি গলি গ'ল। এতিয়া এড কৰিম মাংস। মাংসখিনি 70% সিজালৈকে 15 মিনিটমান ল' ফ্লেমত এনেদৰে ভাজি ৰাখিম। এড কৰিম আমি সোৱাদ অনুসাৰে নিমখ আৰু হালধি। অলৰেডি মাংস 75% মান সিজি গ'ল। এতিয়া এড কৰিম আমাৰ কলডিল। অকণমান মানে কি এখন হাতে মোবাইল ধৰা হৈছে আৰু এখন হাতে চব্জিবিলাক দিয়াৰ লৰোৱা হৈছে যে অকণমান প্ৰব্লেম হৈছে, তাৰ বাবে দুখিত।
এনেদৰে কলডিলখিনি ভাপত 20 মিনিটমান ৰান্ধিম। তাৰ পাছত কি কৰিম দেখাই আছোঁ আপোনালোকক। অলৰেডি 15 মিনিটৰ পাছত লগ পাই আছোঁ আপোনালোকক। তাৰ আগতে ভাজি লৰোৱা হৈছিলে, এতিয়া ভাজিখিনি পমি গ'ল। এতিয়া জান নিজান 1 কাপ পানী দি দিম, গৰম পানী দি দিছোঁ। মছলাখিনি সম্পূৰ্ণকৈ মিলি যাব আৰু ইমান 15 মিনিটমান সময় উতলিবলৈ ৰাখি দিম। এতিয়া তাৰপিছত আপোনালোকক লগ পাই আছোঁ। অলৰেডি মোৰ ভাজি হৈ গ'ল, পানীও শুকালে, কালাৰ ধুনীয়া আহিছে। লাষ্টত মই এটা বস্তু এড কৰিম, সেইটো হৈছে গৰু ঘিউ। কাৰণ গৰু ঘিউটো অলপমান দি দিলে, মানে গৰু ঘিউটো যদি অকণমান দি দিয়া হয়, গোন্ধটো বা ফ্লেভাৰটো বহুত ধুনীয়া আহে। জান অলপ দিম। অলপমান গৰু ঘিউ দি দিছোঁ। এতিয়া মোৰ চব্জি ৰেডি। ঢাকন লগাই অলপ সময় ঠাণ্ডা হ'বলৈ দিওঁ। তাৰপাছত আপোনালোকক কেনেকুৱা হৈছে জনাম। কুকাৰত দাইল দি দিছোঁ, মচুৰ দাইল। আমি এয়া বইল কৰিম। ইয়াৰ লগত আমি এড কৰিম 3 ফুটা নহৰু আৰু ইয়াত এড কৰিম টেঙামৰা। এয়া চব টেঙামৰা এড কৰিলোঁ। আৰু ইয়াত আমি এড কৰিম সোৱাদ অনুসাৰে নিমখ আৰু অকণমান কালাৰৰ কাৰণে, যিহেতুকে ইয়াত তেল মৰা নহ'ব, তেল আমি বইল কৰা টেঙামৰা দালি আৰু আছে কলডিলৰ লগত মাংস। ভিডিঅ' ইমানতে সামৰোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। যদি আপুনি মোৰ চেনেলৰ নতুন হয়, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু কাষতে লাগি থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। পুনৰ লগ পাম আন এটি ভিডিঅ'লৈ। আজিলৈ আহোঁ, ধন্যবাদ।